নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ আৰু এনেধৰণৰ খবৰবোৰ প্ৰতিদিনে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ জেললৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈ। বিপদে যেন লগ এৰা নাই অখিল গগৈক। পুনৰ জেললৈ আকৌ অখিল গগৈ। NIA পিছ এৰা নাই অখিল গগৈক। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ে পুনৰ বিপদত পেলাইছে অখিল গগৈক। অখিল গগৈক NIAৰ আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ জাৰি কৰিছে। 23 ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ'ব লাগিব বিধায়ক অখিল গগৈ। পুৰণি গোচৰৰ বাবে বিচাৰিব লাগিব জামিন। জামিন আবেদন দাখিলৰ পাছত জামিন নাকচ হ'লেই যাব লাগিব অখিল গগৈ জেললৈ। চৰকাৰে জামিন নাকচ কৰিব বুলি সন্দেহ অখিল গগৈৰ। চৰকাৰে জামিন নাকচ কৰিব বুলি সন্দেহ কৰিছে অখিল গগৈয়ে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব বিধায়ক অখিল গগৈয়ে। মই জীৱনত কেতিয়াও কম্প্ৰমাইজ কৰা নাই, এই মন্তব্য বিধায়ক অখিল গগৈ। কম্প্ৰমাইজ নকৰাৰ বাবে মই আজীৱন জেল খাবলগীয়া হ'ব পাৰে, এই মন্তব্য কৰিছে অখিল গগৈয়ে। কম্প্ৰমাইজ নকৰাৰ বাবে মই আজীৱন জেল খাবলগীয়া হ'ব বুলি এনেধৰণৰ মন্তব্য কৰাও পৰিলক্ষিত হৈছে। সংবাদমেলযোগে এই মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ বিয়া হ'বলৈ নাপায় এগৰাকী কিশোৰীৰ আত্মহননৰ চৰম পন্থা। এফালে বাল্য বিবাহ বিৰোধী অভিযান, আনফালে বাল্য বিবাহৰ তাড়না। এগৰাকী কিশোৰীয়ে নিজৰ বিয়া হ'বলৈ নাপায় আত্মহননৰ চৰম পন্থা বাছি লৈছে। বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰি আত্মহননৰ চেষ্টা কিশোৰীগৰাকীৰ। আটোৱাৰ ৰহমান নামৰ লোকজনৰ কন্যাই কৰিলে আত্মহত্যা। একে গাঁৱৰে আমিৰ আলীৰ পুত্ৰৰ সৈতে বিবাহ পৰিকল্পনা কৰিছিল কিশোৰীগৰাকীয়ে। বিয়া পতাৰ উদ্দেশ্যে 4 ফেব্ৰুৱাৰীত পলাই গৈছিল কিশোৰীগৰাকী। পৰিয়ালৰ লোকে কিশোৰীগৰাকীক উদ্ধাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে ভুৱাবী স্বামীক। ভুৱাবী স্বামীৰ বিৰুদ্ধে জাপি দিছে অপহৰণৰ গোচৰ। ভুৱাবী স্বামী জেললৈ যোৱাৰ পাছতে মানসিকভাৱে ভাগি পৰিছিল কিশোৰীগৰাকী। লোক চকুৰ সন্মুখত সেৱা প্ৰতিপন্ন হোৱাত গ্ৰহণ কৰিছে জীৱনৰ এই চৰম পন্থা, অৰ্থাৎ আত্মহত্যাৰ চৰম পন্থা বাছি লৈছে। হীনমন্যতাত ভুগি কিশোৰীগৰাকীয়ে বাছি লৈছে এই কঠোৰ পন্থা। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ চৰাইমাৰীত সংঘটিত হৈছে এই কৰুণ আৰু শোকাবহ ঘটনা। পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ অবৈধ স্বামীৰ পত্নীলৈ আহি পৰিছে চৰকাৰৰ তৰফৰ পৰা অত্যন্ত ভাল খবৰ। এবাৰ বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা স্বামীৰ পত্নীলৈ ভাল খবৰ দিছে চৰকাৰে। পুনৰ সংস্থাপন দিয়া হ'ব এইবাৰ অবৈধ স্বামীৰ পত্নীক। যিসকল অবৈধ স্বামী গ্ৰেপ্তাৰ হৈছে সেইসকলৰ পত্নীসকলক পুনৰ সংস্থাপন দিয়াৰ আশ্বাস প্ৰদান কৰিছে চৰকাৰে। অৰুণোদয়কে ধৰি বিনামূলীয়া চাউলৰ উপৰিও লাভ কৰিব সংস্থাপনো। এইবাৰ মহিলাসকলে লাভ কৰিব এই সুবিধাসমূহ। যিসকলৰ স্বামী ইতিমধ্যে জেলত আছে সেই জেলত থকা স্বামীৰ পত্নী এই সংস্থাপন লাভ কৰিব, এই সুবিধাসমূহ লাভ কৰিব। পুনৰ সংস্থাপনৰ বাবে গঠন 3জনীয়া কমিটি। কেশৱ মহন্ত, ৰনোজ পেগু আৰু অজন্তা নেওগৰ নেতৃত্বত এই কমিটি গঠন কৰা হৈছে। পুনৰ সংস্থাপনৰ বাবে কমিটিয়ে দাখিল কৰিব লাগিব প্ৰতিবেদন। অব্যাহত থাকিব ৰাজ্যৰ বিভিন্ন জিলাত, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাল্য বিবাহ বিৰোধী অভিযান। ইজনৰ পিছত সিজন যিহেতু গ্ৰেপ্তাৰ কৰা হৈছে আৰু চলি থাকিব। 2026 চনলৈ চলি থাকিব এই বাল্য বিবাহ বিৰোধী তীব্ৰ অভিযান। বাল্য বিবাহ বিৰোধী আৰক্ষীৰ অভিযানক ভুয়সী প্ৰশংসা কৰিছে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে।